গুড মৰ্নিং এভৰিৱান আৰু এইটো এটা খুব বেছি ইম্পৰ্টেণ্ট ভিডিঅ' হয়। দুখ লাগি আছে মোৰ এই ভিডিঅ'টো বনাই আছোঁ। একচুৱেলি গাইজ আপোনালোকে কিছুমান এড পায় হয় ফেচবুকত যে জবৰ কাৰণে গুৱাহাটীত জব ভেকেঞ্চি খালী আছে, 15,000 টকা, 18,000 টকা, 20,000 টকা চেলাৰী তেনেকৈ পায়। আৰু গাঁৱৰ পৰা আমাৰ কিছুমান দুখীয়া ল'ৰা ছোৱালী ভাবে কি সঁচাকৈ চাগে জব দিব বুলি ফোন কৰি কণ্টেক্ট কৰি কথা পাতে যে জব আজি আহিলে ছেইম ডেটতে জব পাই যাবা দি দিম। কিছুমান আমাৰ গুৱাহাটীত কনচালটেঞ্চি কিছুমান এজেঞ্চি আছে, তাহাঁতে কি কৰে জব দিয়াৰ কথা কয় ল'ৰা ছোৱালীৰ পৰা ক্লাছ 10 পাছ, কিছুমান ক্লাছ 8 পঢ়িছে, ক্লাছ 9 বিছলেৰী কোম্পানীত কাম দিম, মেডিচিন কোম্পানীত কাম দিম, 18,000 টকা দৰমহা, থকা খোৱা চব ফ্ৰী তেনেকৈ কথা কয়। আৰু জইনিং ফিজ হিচাপে সিহঁতে লয় পইচা, ৰেজিষ্ট্ৰেশ্যনৰ 500 টকা, জইনিং ফিজত ল'ব 2,000 টকা, 2,500 3,000 টকা এটা ল'ৰা ছোৱালীৰ পৰা লয়। অহাৰ আগতে কৈ দিয়ে যে তোমালোকে আহোঁতে পইচা 3,000 টকা লাগিব, যে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যনত ওৱান টাইম 500 টকা, আৰু তোমালোকে আইডেণ্টি কাৰ্ডৰ কাৰণে ড্ৰেছিঙৰ কাৰণে এটা চাৰ্জ লওঁ বুলি কয়। কিন্তু তাহাঁতে এইটো জইনিং ফিজ বুলি ডাইৰেক্ট শ্ব' নকৰে, কাৰণ শ্ব' কৰিলে তাহাঁতে ধৰা পৰি যাব। তেনেকুৱা কেইবাটাও এজেঞ্চি আছে। ৰিচেণ্টলি আজি মাত্ৰ 4 দিনৰ মানে ঘটনা, ডিমাপুৰত থকা 4টা ল'ৰা, নগা ল'ৰা 3টা আৰু মুছলিম এটা, মানে যোনটো ভাইটি হয় মোৰ চিনাকি হয় একচুৱেলি, আগত সি গুৱাহাটীত কাম কৰিছিলে, মোৰ ভাল চিনাকি। আৰু তাহাঁতক ফোন কৰি তেনেকৈ কৈছে আমি বিছলেৰী কোম্পানীত ছুপাৰভাইজাৰ পোষ্টত কাম দিম বুলি। তাহাঁতক কৈছে কাম দিম, তোমালোকে আহা, বেটিং চেটিং চব লৈ আহা, তাতে থকা খোৱা চব দিম, এভৰিথিং দিম বুলি মাতিছে। মাতাৰ পাছত তাহাঁতে ৰাতি ট্ৰেইনত জেনেৰেল টিকেট কাটি গোটেই ৰাতি টোপনি ক্ষতি কৰি আহিছে। খ্ৰীষ্টান বস্তিত আছে। তাৰপাছত তাতে যোৱাৰ পাছতে কৈছে ডকুমেণ্টছবিলাক চব লৈছে, লৈ পেলাই এজেঞ্চি মানুহে গোটেই দিনটো বহুৱাইছে। তাহাঁতে গোটেই ৰাতি টোপনি ক্ষতি কৰি আহিছে, একাপ চাহটো দিয়া নাই এজেঞ্চিৰ মানুহে, সেইটো বাদ দিছোঁ। কিন্তু ছুপাৰভাইজাৰ পোষ্টত কাম দিম বুলি কয়, তাতে বহুৱালে দিনটো। তাৰ হাতৰ কোনোবা HR ছাৰ আছে, তাতে বুজাই দিব এনেকুৱা কৰিলে। তাৰপাছত কিবা এখন এগ্ৰিমেণ্টত চহী মাৰিবলৈ দিলে, তাৰপাছত পইচা দিব লাগে 2300 টকাকৈ। সিহঁতে পইচা 500 টকাকৈ লগত লৈ আনিছে, যিহেতু কৈছে যে থকা খোৱা ফ্ৰী, তাহাঁতে নাজানে। তাৰপাছত অহাৰ পাছত কৈছে কি তাহাঁতক 2300 টকাকৈ দিব লাগে জইনিং ফিজ। তাৰপাছত মই লগত গৈছোঁ, মই ভাবিছোঁ তেনেকুৱাতো এজেঞ্চিবিলাকে বহুত ফ্ৰড কৰি আছে গুৱাহাটীত, তো ময়ো যাওঁচোন লগত। সিহঁতেতো ডিমাপুৰৰ হয়, পইচা চইচা লুটি ল'ব, কাম চাম নিদিব। মই গৈছোঁ, গৈ পেলাই ছাৰজনৰ লগত কথা পাতিছোঁ। ছাৰজনৰ নাম্বাৰো আছে মোৰ তাত এতিয়ালৈকে। মই কালি ফোন মাৰিছিলোঁ, ছাৰজনে বহুত ধমকি মাৰি আছে, ধমকি দি আছে, এনেকুৱা নহয় এগ্ৰিমেণ্ট কৰিছোঁ নহয়, এনেকুৱা নহয় এনেকুৱা নহয়, পাৱাৰ দেখাইছে। সিহঁতে এতিয়া ডাইৰেক্ট কৈছে চহী মাৰা সঁচা হৈ চাগে। তাৰপাছতে বিছলেৰীত 18,500 টকাৰ কামৰ কথা কৈ পেলাই তাহাঁতে আমিনগাঁৱত পঠাইছে 4টা ল'ৰাক। ইয়াৰ পৰা সিহঁত গৈছে, যোৱাৰ পাছত নে থাকিবলৈ জেগা আছে নে খাবলৈ দিয়ে ভালকৈ, এনেকুৱা এটা ৰুমত দিছে য'ত নে খিৰিকী আছে, আইনা আছে, তলত এখন বেডশ্বীট আছে পাৰি শুবৰ কাৰণে। আৰু ছুপাৰভাইজাৰ পোষ্টৰ কথা কাম কৰি তাহাঁতক জইনিং কৰাইছে। 18,500 টকা চেলাৰী কৈছিলে, কিন্তু তাত গৈ সঁচা কথা গম পালে 10,500 টকা, 12 ঘণ্টা ডিউটি, আৰু খোৱা বোৱা এনেকুৱা বেয়া মানে। চ' বি কেয়াৰফুল। মই এটা কথা কওঁ আপোনালোক সকলোকে, যে আপোনালোকৰ কিছুমান ল'ৰা ছোৱালী আছে তেনেকৈ ফেচবুকত এড পাব, 18,000 19,000 টকা চেলাৰীত মানে হেৰি আছে, যোগাযোগ নম্বৰত যোগাযোগ কৰক, গুৱাহাটীত জব কৰিব পাৰিব। এনেকুৱা ফচিব। আজি মই গুৱাহাটীত আছোঁ, তাৰপাছত সিহঁতে তাত থাকিব পৰা নাই, ফোন মাৰিছে, ওলাই আহিছে। মই ৰাতিতে মেনেজ কৰি দিছোঁ, ইয়াতে থাকিছে, মানে মই আছিলোঁ দেখি অলপ হেল্প কৰিছোঁ। চ' আপোনালোকৰ মানে ল'ৰা ছোৱালী যদি তেনেকুৱা আহে বহুত সাংঘাতিক বিপদত পৰিব। একচুৱেলি এইবিলাক চব ফ্ৰড হয়। এজেঞ্চিবিলাকে যদি আপোনাক কয় যে বেংকত চাকৰি দিম বুলি কৈ আনি তাহাঁতে পইচা খায়, 3-4,000 টকা লৈ লয়, তাৰপাছত চিকিউৰিটি গাৰ্ডৰ ডিউটি দিয়ে। চিকিউৰিটি গাৰ্ডৰ ডিউটি ক'লে তাহাঁতে শ্বপিং মলত 8,000 টকা চেলাৰীত কাম কৰায়, কিন্তু কৈ আনিব 20,000 25,000 টকা চেলাৰী। তো বি কেয়াৰফুল। আপোনালোকে এটা কথা চিন্তা কৰিব সদায়, যে মানুহৰ কথাত কেতিয়াও আজিৰ যুগত বিশ্বাস কৰিব নালাগে। আৰু তেনেকৈ কনচালটেঞ্চি অফিচ গুৱাহাটীৰ প্ৰত্যেকটো চুকে কোণে ফ্ৰড চলি থাকে, আৰু সেইটো ব্যৱস্থা মই অতি সোনকালে লৈ আছোঁ। কাৰণ ইমানখিনি হেৰাছমেণ্ট কৰিছে, কামৰ কথা কৈ আনি ইমানখিনি ফ্ৰড কৰিছে। আৰু এটা মানুহৰ পৰা 2300 টকাকৈ 4টা ল'ৰাৰ পৰা কিমান টকা এদিনত তাহাঁতে ইনকাম কৰিছে এজেঞ্চিৰ পৰা, আৰু চহী লৈ লৈছে, কিবা এগ্ৰিমেণ্ট কৰিছে, মানে তেনেকুৱা ধৰণৰ ফ্ৰড। আৰু আপোনালোকক অলপমান দেখুৱামো মই। এতিয়া জাষ্ট ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ, আৰম্ভ কৰিছোঁ। এই বিষয়টো লৈ মই গোটেই তদন্ত কৰিম, তাহাঁতৰ অফিচত যাম, অফিচৰ HR লগত কথা পাতিম, গোটেই বস্তুখিনি মই তদন্ত কৰিম। কাৰণ এনেকুৱা হেৰাছমেণ্ট দিব নাপায়, কাৰণ চবে 2 টকা পাম বুলি, ইনকাম কৰিম বুলি ঘৰৰ ইমান আশা লৈ আহে, পইচা পাতি নাথাকিলে ইমান ঋণ ধাৰ কৰি হ'লেও পইচা তাহাঁতে মেনেজ কৰি পেলাই দিছে। এটা ল'ৰাই 2300 টকা মেনেজ কৰি ক'ৰ পৰা ধাৰ লৈ মেলি দিছে, দিয়াৰ পাছতো কাম নাই, কাম তেনেকুৱা। এতিয়া মই মানুহজনক ফোন মাৰি আছোঁ, ৰেছপন্স নকৰে, ফোন ৰিচিভ নকৰে। ল'ৰাটোৱে ফোন মাৰি আছে, ফোন ৰিচিভ নকৰে। তো
তো এইটোতো বেয়া কথা হয় নে নহয় আহি পেলাই গুৱাহাটী নিচিনা এখন চহৰত একো নাজানে একো চিনি নাপায় এনেকুৱা মানুহক এনেকুৱা প্ৰব্লেমত পেলোৱা হেৰাছমেণ্ট দিয়া তেনেকৈ ফ্ৰড কৰা মানে কেলে এইটো বস্তুটো হৈ আছে এই বিষয়টো লৈ মই অতি সোনকালে তদন্ত কৰিম আৰু তাহাঁতৰ অফিচত যাম এইচআৰৰ লগতো কথা পাতিম ভিডিঅ' পাই থাকিব নেক্সট এটাৰ পাছত এটা কাৰণ প্ৰথম মই গুৱাহাটীত আহোঁতে মোৰ লগতো তেনেকুৱা হৈছিলে মোক কৈছিলে বেংকৰ কাম বুলি কৈ মই ছিকিউৰিটি গাৰ্ডত মোক কাম জইন কৰাই দিছিলে ঠিক আছে হ'ব কি কৰিম এতিয়া মজবুৰিত পৰি আছোঁ ন এতিয়া কিবা এটা কামটো কৰিব লাগিব আহিছোঁ যেতিয়া ঘৰৰ পৰা এতিয়াতো আকৌ ৰিটাৰ্ণ যাবলৈও লাজ লাগে চবফালে প্ৰব্লেমত পৰি যোৱা যায় এতিয়া 4টা ল'ৰা এনেকুৱা হৈছে সিহঁতে টেনশ্যনত টোপনি মাৰিব পৰা নাই নে খাব পাৰিছে এনেকুৱা ডিপ্ৰেশ্যনত ভুগি আছে এনেকুৱা হেৰাছমেণ্ট কৰি আছে ন এনেকুৱা হেৰাছমেণ্ট হৈ আছে কিহৰ কাৰণে এই জব এজেঞ্চি কনচালটেন্ট এজেঞ্চিবিলাকৰ কাৰণে এনেকুৱা হৈ আছে ফ্ৰড কৰি এনেকুৱা কৰি আছে আজি চ' মই এটা কথাই ভাবোঁ যে তেনেকুৱা নকৰাটো ভাল আৰু এইবিলাকৰ বিষয়েও কনচালটেঞ্চি অফিচৰ বিষয়েও তদন্ত হোৱাটো উচিত হয় আইনী প্ৰক্ৰিয়া হিচাপে কনচালটেঞ্চি য'ত অফিচ আছে জব এজেঞ্চি জব দিয়াৰ নামত যোনবিলাক ভুৱা পইচা লয় এইবিলাকৰ ওপৰতো এখন আইন আমাৰ বিজেপি চৰকাৰে যাতে আইন এখন বনাই কঠোৰ সিদ্ধান্ত লয় যাতে এই বিষয়টো তদন্ত কৰে সেইটো বিষয়ে মই পদক্ষেপ ল'ম আৰু আগবাঢ়ি আছোঁ আৰু আপোনালোক সকলোৱে কমেণ্ট বক্সত জনাব যে এইটো একচুৱেলি ৰাইট হয় নে নহয় কাম দিয়াৰ নামত আনি পইচা লোৱা 4,000 3,000 টকা এটা ল'ৰাৰ পৰা লৈ কাম নিদিয়া এটা জবৰ কথা কৈ আনি 15,000 টকা চেলাৰী কৈ আনি 7,000 টকা চেলাৰীত কাম দিয়া এইটো একচুৱেলি ৰাইট হয় নে নহয় আৰু এজেঞ্চিবিলাকৰ লাইচেঞ্চ আছে নে কি আছে GST আছে একচুৱেলি সেইবিলাক মই আজিলৈকে চোৱাও নাই দেখাও নাই সেইটো কাৰণে মই আইনগতভাৱে মই আইনৰ সহায় ল'ম আৰু আইনৰ তদন্ত কৰিবলৈ দিম যে সিহঁতে একচুৱেলি এইটো কেনেকুৱা চিষ্টেমত কৰি আছে বা সিহঁতৰ এইটো পাৰ্মিশ্যন আছেনে নাই এজেঞ্চিবিলাকে কেনেকুৱা ধৰণৰ সিহঁতৰ এইটো এটা বিজনেছ হয় কেনেকুৱা বিজনেছ চলাই আছে যে মানুহৰ গৰীব দুখীয়াৰ খুনবিলাক শুহি খোৱা এইটো কি বিজনেছ হয় সেইটো বিষয় লৈ মই অলপমান তদন্ত কৰিম আৰু এনেকুৱা আপোনালোকৰ এজ এ ফাদাৰ হওক মাদাৰ হওক গাৰ্জেনসকলে অলপমান সতৰ্ক থাকিব ল'ৰা ছোৱালীক তেনেকৈ পঠিয়াই নিদিব অতি সোনকালে প্ৰথমত ভেৰিফিকেশ্যন কৰিব ইনভেষ্টিগেশ্যন কৰিব তাৰ পাছতে কামত দিব ল'ৰা ছোৱালী তো আশা কৰিছোঁ আপোনালোক সকলোৱে বুজি পাইছে মোৰ কথাখিনি আৰু নেক্সট আপোনালোকক এইটো চেপ্টাৰতে ভিডিঅ' লৈ মই আহি আছোঁ অতি সোনকালে তো টেক কেয়াৰ বাই বাই আৰু বি কেয়াৰফুল